অসমৰ যিমান ধুনীয়া ধুনীয়া ছোৱালী আছে তোমালোকক কৈছোঁ, তোমালোকে এই ধুনীয়া ৰূপটোক লৈ ইমান অহংকাৰ কৰি লাভ নাই, ইমান লেবেল দেখাই লাভ নাই। শেষলৈ গৈ তোমালোকে সেই টোপা মূৰা এজন লগতে বিয়া হ'ব লাগিব, সেই টোপা মূৰা এজন তোমালোকে পাবা। গতিকে তোমালোকে সেই ধুনীয়া ৰূপটোক লৈ ইমান অহংকাৰ কৰি লাভ নাই। আৰু এই টোপা মূৰাসকলেহে কিয় মানে ধুনীয়া ছোৱালীবোৰ পায়, কাৰণ সিহঁতৰ এইটো আছে যে, আৰু ইহঁতে মানে টোপা মূৰাসকলে অকল এনি টাইম পইচাৰে মাথা মাৰি থাকে। ভাত খোৱাৰ টাইমতো, ক'ৰবাত যোৱাৰ টাইমতো এনি টাইম পইচাৰে মাথা, আনকি ইহঁতে হাগিব গ'লেও পইচাৰে মানে মাথা মাৰি থাকে। সেইকাৰণে ইহঁতৰ মানে পইচা মাথা মাৰোঁতে মাৰোঁতে মানে মূৰত চুলি নোহোৱা হৈ যায়। আৰে তোমালোকক কৈছোঁ বা আপোনালোকক কৈছোঁ, আপোনালোকে অকল পইচাৰ মাথা মাৰি থাকিলে নহ'ব, মূৰত চুলি গজোৱাৰো চেষ্টা কৰা। আৰু সঁচাকৈ যদি আপোনালোকে মূৰত চুলি আনিব বিচাৰিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শেষলৈ চোৱা। এটা আপোনালোকক টিপছ দিম বা ট্ৰিক দিম, আপোনালোকে এই টিপছটো বা ট্ৰিকটো ব্যৱহাৰ কৰিব, আপোনালোকৰ চুলি অতি সোনকালে আহি যাব। চোৱা ভিডিঅ'টো। আৰু এটা ছোৱালীবোৰৰ প্ৰাইভেট কথা ক'বলৈ পাহৰি গৈছিলোঁ। এই ছোৱালীবোৰে নিজৰ মানে হাজবেণ্ড টোপা মূৰা হ'লে সিহঁতে ভিতৰে ভিতৰে লাজ পায়, কিন্তু ক'ব নোৱাৰে। গতিকে তোমালোকক কৈছোঁ বা আপোনালোকক কৈছোঁ, সোনকালে মূৰত চুলি গজোৱাৰ চেষ্টা কৰা। এই ভিডিঅ'টো চোৱা শেষলৈকে। টোপা মূৰাসকলে যদি মূৰত এনেকৈ 6টা জোখক কামুৰিবলৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এমাহত চুলি গজি যাব। গেৰাণ্টি লৈছোঁ, আপোনালোকৰ এমাহত এনেকৈ চুলি গজি যাব। আপোনালোকে চিন্তা কৰিব নালাগে। ধন্যবাদ।